নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যে আপোনালোকৰ মাজলৈ এনেকৈ সময়ে সময়ে আহোঁ আৰু এইটো এটা নিজৰ দায়িত্ব হিচাপে এই কাম কৰি আছোঁ। মোক বহুতে কয় যে আপুনি এই ভিডিঅ'বিলাক বনাই চৰকাৰক সমালোচনা কৰে কি কাৰণে, যে আমি বিৰোধী পক্ষত যিহেতু আছোঁ, যে সংবাদ মাধ্যমৰ যি দায়িত্ব আমাৰো ঠিক একে দায়িত্ব। আজি যিটো প্ৰসংগত আমি অত্যন্ত স্পৰ্শকাতৰ বিষয়, য'ত অসমীয়া মানুহে গুলি খাইছে, অসমৰ 4জন লোক এতিয়া অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। 16জনকৈ মানুহক অৰুণাচলৰ আৰক্ষী আৰু স্থানীয় লোকে গুলিয়াইছে আৰু আমি তাৰ একো প্ৰত্যুত্তৰ দিব পৰা নাই। আৰু মুখ্যমন্ত্ৰী ক'ত ব্যস্ত আছে আপোনালোকে দেখিছে, যে অৰুণোদয়, চাউল বিলোৱা, দালি বিলোৱা এইবিলাক কথাত ব্যস্ত হৈ আছে। এইবিলাকত তেওঁ নিবিলালেও হয়। মানুহক, সাধাৰণ মানুহক, দুখীয়া মানুহক, হিতাধিকাৰীসকলক আমি সময়ে সময়ে অৰুণোদয় দিছোঁ, ৰেচন দিছোঁ, কৰিব লাগিব। কিন্তু সেইবিলাকত মুখ্যমন্ত্ৰী বা দায়িত্বশীল মন্ত্ৰীজন নাথাকিলেও হয়। আগতে আমি দেখিছিলোঁ যে স্বতঃস্ফূৰ্তভাৱে মানুহে কণ্ট্ৰলৰ দোকানসমূহত সেই সামগ্ৰীসমূহ লাভ কৰিছিলে। আমিও নিজেই কণ্ট্ৰলৰ সামগ্ৰী খাই ডাঙৰ হোৱা মানুহ, ডাঙৰ হোৱা ল'ৰা। কিন্তু তেতিয়া আমি কেতিয়াও দেখা নাছিলোঁ যে কোনোবা মন্ত্ৰীয়ে গৈ তেনেকৈ বিলাইছে। আজিৰ তাৰিখত কি হৈছে, যে এইবিলাক কামত ব্যস্ত হৈ থকাৰ বাবেই মুখ্যমন্ত্ৰী অৰুণোদয় দিয়া, ক'ৰবাত ফিটা কটা, মানুহক বস্তু সামগ্ৰী বিতৰণ কৰে, এইবিলাকত মুখ্যমন্ত্ৰীজন ব্যস্ত হৈ থকাৰ বাবে মূল যিবিলাক অসমৰ সমস্যা, প্ৰধানকৈ সীমা সমস্যা। 2023 চনত আপোনালোকৰ মনত আছে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত 2জনকৈ লোক নিহত হৈছিল আৰু কেইবাজনো লোক আহত হৈছিল অসম অৰুণাচল সীমান্তত। ঠিক আজিও তেনেকুৱা এটা ঘটনা ঘটিছে। সীমা বিবাদ দূৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীজনৰ যি আন্তৰিকতা হ'ব লাগিছিলে, সেই আন্তৰিকতাটো আমি দেখা নাই। তেওঁতো নেডাৰ অধ্যক্ষ নে আহ্বায়ক কিবা পোষ্টত আছে। তেখেতে এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলত কথা পাতি সীমা সমস্যাটো কিয় সমাধান কৰিব নোৱাৰে? আজি অৰুণাচলত হৈছে, কাইলৈ মেঘালয়ত হৈছে, নাগালেণ্ডত হৈছে, সীমা সমস্যা হৈ আছে। নাগালেণ্ডত যিটো সমস্যা হৈছে সেয়াটো অতি ভয়াৱহ কথা। আপোনালোক সকলোৱে গম পাইছে যে নাগালেণ্ডে নিজাববীয়াকৈ অসমৰ কেতবোৰ মন্ত্ৰী বিধায়কৰ লগ লাগি তেওঁলোকে কয়লাৰ চিণ্ডিকেট চলোৱাৰ কাৰণে আজি দিখৌ বুকুৱেদি আপোনাৰ যিটো হাৰত প্ৰলয় সৃষ্টি হ'ল, বানপানী আহিলে, অকলটো দিখৌ নহয়, এতিয়া ভোগদৈ হৈছে, দৰিকা হৈছে, ক'ত বাকী আছে? এতিয়াও এবুকু পানী শিৱসাগৰৰ মানুহৰ মাজত, ৰাইজৰ মাজত, মানুহৰ ঘৰত। মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা এতিয়ালৈকে যোৱা 19 তাৰিখৰ পিছৰ পৰা, 19 জুলাইৰ পৰা এতিয়ালৈকে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা মানুহৰ মাজলৈ ঘূৰি অহা নাই। তাৰ পিছত আমি কি কৰিছোঁ, যে নিযুত মইনা আঁচনি বিলাবৰ কাৰণে, অৰুণোদয় বিলাবৰ কাৰণে আমি সভা সমিতি পাতি মুখ্যমন্ত্ৰীয়ে মানুহৰ হাত তালি লৈ আছে আৰু তাতে মানুহে খাবলৈ নাপায়, বানত ককবকাই মৰিছে। আজি কেশৱ মহন্ত ডাঙৰীয়া, তেখেতৰ প্ৰসংগটো মই আকৌ উত্থাপন কৰিবই লাগিব। আজি এটা ভিডিঅ' দেখিলোঁ, তেখেতে কাৰোবাক কৈছে যে কোনে বানপানীত ক্ষতিগ্ৰস্ত লোকে কোনে 15,000 টকাকৈ পোৱা নাই, আহকচোন বুলি যেতিয়া কেমেৰা লৈ গ'ল, কেমেৰাৰ সন্মুখতে তেখেতে লাজ পাইছে। মানুহে কৈছে মোৰ ঘৰত পানী আছে, আমি পোৱা নাই। এনেকুৱা ধৰণৰ ভিডিঅ' আমি দেখিছোঁ, যে কাষৰ ঘৰে পাইছে, কোনোবা এগৰাকী আই মাতৃ, তেওঁ ডাঙৰ ছোৱালী এইবাৰ BA 4th ছেমিষ্টাৰ, তেখেত বিধৱা মহিলা, 2জনী ছোৱালী, তেখেতৰ মানুহজন ঢুকালে অসুস্থ হৈ পেলাই। সেই মহিলাগৰাকীকো আপোনাৰ 15,000 টকাৰ যি প্ৰাপ্য পাব লগা চৰকাৰী সেয়া দিয়া নাইকিয়া। এই ধৰণৰ যে মানুহ চাইছে যে আপোনালোকে দিছে, এই কথাটো কি? এই কথাটো এই কাৰণে হৈছে যে আপোনালোকে সকলোতে ৰাজনীতি দেখিছে। এই ৰাজনীতি কৰাৰ কাৰণেই এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মাজত সমন্বয় নোহোৱা হৈছে। নেডা নামৰ এটা অনুষ্ঠান পাতিলে না, মণিপুৰত আপোনালোকে কণ্ট্ৰল কৰিব পাৰিলে, মণিপুৰ জ্বলি শেষ হৈ গ'ল। মণিপুৰৰ ৰাইজক গুৱাহাটীত এতিয়া আশ্ৰয় লৈ আছে ব্ৰহ্মপুৰত শ লোকে। মণিপুৰত শান্তি স্থাপন কৰিব নোৱাৰিলে, নেডাৰ কি ভূমিকা নাছিলে? আজি অৰুণাচলৰ মানুহে, অৰুণাচলৰ আৰক্ষীয়ে অসমৰ মানুহক গুলিয়াবলৈ সাহস কেনেকৈ পালে? মেঘালয়ত এই ঘটনা ঘটি আছে, নাগালেণ্ডত এই ঘটনা ঘটি আছে। গতিকে মূল যিবিলাক সমস্যা, মূল সমস্যাবিলাক এৰি আপোনালোকে মানুহক সপোন দেখুৱাই পেলাই ভোট কিনিবলৈ চেষ্টা কৰে, EVM মেনেজ কৰিবলৈ চেষ্টা কৰে আৰু কয় 102খন আসনত আপোনালোকে জয় হৈছে। 102খন আসনত আপোনালোকে কেনেকৈ জয় হৈছে? তাৰ কথাটো আপোনালোকৰ দলৰ মানুহবিলাকেই জানে কেনেকৈ জয় হৈছে আপোনালোক। সেই কথা লাহে লাহে ওলাবলৈ গৈ আছে। কিন্তু আপোনালোকে যে মূল যিবিলাক মানুহৰ সমস্যা, সেই সমস্যাবিলাক এৰি মানুহক আপোনালোকে যি ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে মানুহৰ মাজত, সেই বিভ্ৰান্তি দূৰ হ'বৰ কাৰণে বৰ সৰহ সময় নাই। উজনি অসম ধ্বংস হৈ গ'ল,
সিন্ডিকেট চক্ৰক আপোনালোকে ৰক্ষণাবেক্ষণ দি আছে এতিয়াও যোনে সিন্ডিকেট কৰিছে যিকেইজন মন্ত্ৰী বিধায়কে সিন্ডিকেট কৰিছে তেওঁলোককতো নিয়ন্ত্ৰণ কৰিব পৰা নাইকিয়া সেই প্ৰসংগটো আমি উত্থাপন কৰি আছোঁ এতিয়া আপোনালোকে সীমাৰ যিবিলাক সমস্যা সেই সীমা সমস্যা সমাধান নকৰাৰ কাৰণে কিমান আৰু অসমীয়া মানুহে গুলি খাব লাগিব কিমান অসমীয়া মানুহে খেদা খাব লাগিব এই নাগালেণ্ডৰ ভাবুকি এই মেঘালয়ৰ ভাবুকি এই অৰুণাচলৰ ভাবুকি এইবিলাক কেতিয়া শেষ হ'ব মুখ্যমন্ত্ৰী মহোদয় আপুনি হাল এৰি শিয়াল খেদা কাৰবাৰটো বন্ধ কৰক আপোনাক অসমৰ ৰাইজে মেণ্ডেট দিছে দুবাৰকৈ মুখ্যমন্ত্ৰী পাতিছে আপুনি কিমান লাজ লগা ঘটনা হৈছে দেখা নাই শিৱসাগৰত মানুহে আহি পেলাই আজমলক ভৰিত ধৰিছে আপুনি যদি সময়মতে মানুহক সাহায্য দিলে হয় উভৈনদী যদি আপুনি কৰি দিলে হয় মানুহে আজমলৰ পৰা ল'লেহেঁতেন জানো বাধ্য হৈছে মানুহ ল'বলৈ বাধ্য হৈছে ভিক্ষা খুজিবলৈ মানুহ বাধ্য হৈছে এই যে ৰাজপথত মানে বক্স বনাই পেলাই ধন সংগ্ৰহ কৰিছে বান সাহায্যৰ বাবে কি কাৰণে কৰিছে আপোনালোকে নিদিয়াৰ কাৰণে কৰিছে আপোনালোকে যেতিয়া এভেইলেবল কৰি দিলে হয় তেতিয়াতো মানুহে ক'লে নাই আমাৰ আহিছে ল'ব নালাগে আপোনালোকে সংগ্ৰহ কৰিব নালাগে সেই সাধাৰণ কথাটো কিয় বুজাই থাকিব লাগে আপোনালোক ব্যৰ্থ হৈছে বান সাহায্য দিয়াটো ব্যৰ্থ হৈছে আপোনালোকে মানুহক পুনৰ সংস্থাপন দিয়াত আপোনালোক ব্যৰ্থ হৈছে সিন্ডিকেট চক্ৰক আপোনালোকে নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে আৰু সিন্ডিকেট চলাই থকাৰ কাৰণে আজি উজনি অসমত এই সমস্যা সমাধান নোহোৱা নাইকিয়া আৰু দ্বিতীয় কথাটো হ'ল যে সীমা সমস্যা 2016 চনৰ পৰা আৰম্ভ হৈছে তেতিয়াও 10জন মানুহৰ মৃত্যু হৈছিল 2023 চনত 2জন মানুহৰ মৃত্যু হৈছে কিমান যে ঘূণীয়া হৈছে অসমীয়া মানুহ আৰু কিমান অসমীয়াই এনেধৰণৰ বুকুত গুলি ল'ব লাগিব গুলি আৰু কিমান বুকুত পাতি ল'ব লাগিব সেই প্ৰশ্ন আপোনালোকৰ এৰিলোঁ মুখ্যমন্ত্ৰী মহোদয়